অসমৰ আদিবাসীসকলে কষ্ট কৰি খাইছে অসমৰ চাহ বাগিচা, গঢ়িছে অসমৰ গৌৰৱ, চিনাকি দিছে অসমক চাহৰ বাবে বিখ্যাত বুলি। কিন্তু আমি এওঁলোকক সাধাৰণ লেবাৰ বুলি কওঁ। কিন্তু কিয়? কোনে আদিবাসী, কোনে লেবাৰ, ক'ৰ পৰা আহিছিল আৰু কিয় এই লেবাৰ নামটো আজিও তেওঁলোকৰ পৰিচয়? ভিডিঅ'টোত জানিম ইয়াৰ সত্য কাহিনী আৰু মোৰ মতে কেনেকৈ এই লেবাৰ শব্দটো বা মানুহৰ চিন্তাধাৰা সলনি কৰিব পাৰি। অসমৰ চাহ বাগিচাত কাম কৰা যি মানুহবিলাক আমি তেওঁলোকক লেবাৰ বুলি কৈ আহিছোঁ। কিন্তু এই লেবাৰ শব্দটো কাম কৰিবলৈ যোৱা মানুহকে বুজায়নে, নে ইয়াৰ মাজত আছে কোনো সামাজিক চিন্তা, নে আছে কোনো ইতিহাস? এই সকলো আৰম্ভ হৈছিল 19বিংশ শতিকাত, মানে 19th চেঞ্চুৰীত, ইংৰাজৰ শাসনৰ সময়ত। তেতিয়া অসমত চাহ গছৰ ৰোপণ আৰম্ভ হৈছিল। ইংৰাজে বাগান খোলাৰ পাছত কাম কৰিবলৈ জনশক্তিৰ অভাৱ হৈছিল। তেওঁলোকে মানে ইংৰাজে ভাৰতৰ বিভিন্ন স্থান যেনেকৈ ঝাৰখণ্ড, ওড়িশা, বিহাৰ, ছত্তীশগড়ৰ পৰা বহু উপজাতীয় মানুহক অসমলৈ লৈ আহিছিল। এওঁলোকক ভাল মজুৰি, ভাল জীৱন আৰু ভাল নিৰাপত্তাৰ চুক্তি কৰা হৈছিল। কিন্তু বাস্তৱতা কঠিন আছিল। সিহঁতক দীঘলীয়া সময়ৰ কঠোৰ পৰিশ্ৰমৰ বাবে বাধ্য কৰা হৈছিল। বহু আদিবাসী প্ৰজন্ম চাহ বাগিচাত কাম কৰিল, এতিয়াও কৰি আছে। সময়ৰ সৈতে সমাজে তেওঁলোকক তেওঁলোকৰ সংস্কৃতি, ভাষা বা আদিবাসী বুলি চিন্তা নকৰি মাত্ৰ সাধাৰণ লেবাৰ বুলি চিনাক্ত কৰি দিলে। এটা শব্দ যিয়ে তেওঁলোকৰ সমৃদ্ধ পৰিচয়ক কেৱল কাম কৰা মানুহ বুলি চিনাক্ত কৰি দিলে। এই সকলো কষ্ট সহিও আদিবাসী মানুহবিলাক আজিও তেওঁলোকৰ সংস্কৃতি, ভাষা আৰু পৰম্পৰা বজাই ৰাখি অসমৰ অৰ্থনীতি আৰু চাহ পৰম্পৰাত অমূল্য অৱদান দি আছে। এইসকল মানুহেই আজি অসমৰ আদিবাসী বুলি পৰিচিত। তেওঁলোকে গছ লগাইছিল, পাহাৰ পৰ্বত কাটি পথ ৰাস্তা বনাইছিল, পাত তুলি চাহ তৈয়াৰ কৰিছিল। কিন্তু ইতিহাসে তেওঁলোকক টি লেবাৰ বুলি লিখি ৰাখিলে। লেবাৰ নামৰ সামাজিক ভাৱনা। লেবাৰ মানে কেৱল কাম কৰা মানুহ নেকি? নে লেবাৰ শব্দটো কোনো মানুহৰ পৰিচয়, নে এক পদ, নে পেচা? কিন্তু দুখৰ বিষয়, এই লেবাৰ শব্দটো এটা জাতিৰ সৈতে জুৰি দিয়া হৈছে। আজিও বহু চাহ বাগিচাত অঞ্চলত শিক্ষা ব্যৱস্থা কম। তেওঁলোকে কাম কৰে, সন্তানৰ শিক্ষাৰ বাবে সংগ্ৰাম কৰে। তেওঁলোকৰ বাবে শিক্ষা মানেই হ'ল পৰিৱৰ্তনৰ পথ। আজিৰ নতুন প্ৰজন্মই নতুন চেতনালৈ আগবাঢ়িছে। তেওঁলোক কেৱল লেবাৰ নহয়, তেওঁলোক শিক্ষক, ডক্তৰ, শিল্পী, ইউটিউবাৰ, নেতা আৰু বহুতো সমাজ সেৱক হৈ উঠিছে। তেওঁলোকে চাহ বাগিচাৰ মাজৰ পৰা নিজেই নিজৰ কাহিনী লিখিছে। এই ভিডিঅ'টো বনোৱাৰ কাৰণ সেই সকলো মানুহৰ কাহিনী ক'বলৈ, যাৰ ঘামত অসমৰ মাটিত চাহৰ গোন্ধ মেলিলে, যাৰ বাবে আমি ক'ব পাৰিছোঁ অসম চাহৰ বাবে বিখ্যাত বুলি, যাৰ আত্মাত গঢ়ি উঠিছে এখন নতুন অসম। লেবাৰ বুলি যাক আমি চিনি আহিছোঁ, সেইজনে আমাৰ চাহ, আমাৰ অসমৰ গৌৰৱ। আজিৰ পৰা লেবাৰ নহয়, আদিবাসী অফ আছাম বুলি গৰ্বৰে কওঁ আহক। এই ভিডিঅ'ৰ উদ্দেশ্য শিক্ষা আৰু সন্মান দুয়োটা একেলগে আগবঢ়োৱা। কিয়নো চাহ গছৰ পাত মাত্ৰ নহয়, তেওঁলোকৰ হাতেৰে গঢ়িছে অসমৰ ভৱিষ্যত। ধন্যবাদ। জয় আই অসম, জয় আদিবাসী।